নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ স্থিতিক লৈ ৰহস্যৰ সৃষ্টি হোৱাৰ সময়তে যুটীয়া সংসদীয় কমিটিৰ নিৰপেক্ষতাক লৈ উত্থাপন হ'ল প্ৰশ্নচিহ্নৰ। তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীসহ ৰাজ্যিক বিজেপিয়ে 30 জুনলৈ অপেক্ষা কৰাৰ ৰহস্যও ফাদিল হ'ল। যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক প্ৰদান কৰা সাক্ষাৎকাৰত ফাদিল হ'ল বিজেপিয়ে অপেক্ষা কৰা দেওলগা 30 জুনৰ ৰহস্য। কোনো জ্যোতিষীৰ ক্ষণ গণনাৰ পৰিপ্ৰেক্ষিতত ৰৈ থকা নাই ৰাজ্যিক বিজেপি। সেইদিনা প্ৰকাশ হ'ব NRCৰ খচৰা, ওলাই পৰিব দেশী বিদেশী। সততে বিদেশীক ৰঙা শৰাই দি আদৰিবলৈ উন্মুখ হৈ থকা বিজেপিৰ বাবে সেয়ে গুৰুত্ব বেছি 30 জুনৰ। JPCৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত স্পষ্ট হ'ল এই কথা। NRCত নাম নথকা সকলৰ কি গতি হ'ব তাক লৈহে চিন্তিত যুটীয়া সংসদীয় সমিতি। তেওঁলোকৰ কথাও ভাবিব লাগিব বুলি কয় JPCৰ অধ্যক্ষগৰাকীয়ে। প্ৰকাৰন্তে দেশীতকৈ বিদেশীৰ চিন্তাতহে যে যুটীয়া সংসদীয় সমিতি অধিক চিন্তিত সেয়া স্পষ্ট হৈ পৰিছে। JPCৰ এই চিন্তিত ৰূপ দেখি জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন। আৰু আমি ছাত্ৰ সন্থাই অতদিনে কৈ অহা যিটো কথা যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি আছে অসম চুক্তিমৰ্মে, আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসম চুক্তিক বিৰোধিতা কৰি এখন অনা হৈছে। অৰ্থাৎ দুয়োটা কথাৰ মাজত কোনো সামঞ্জস্য নাই। চৰকাৰে কৈ অহা কথাটো আমি কৈ আহিছিলোঁ যে বাৰে বাৰে তেওঁলোকৰ এটা ৰাজনৈতিক এটা উদ্দেশ্য আছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত হিন্দু মুছলমান মানুহৰ নাম কিমান কৰ্তন হ'ল তাৰ ওপৰত ভিত্তি কৰি এটা ৰাজনৈতিক অংক কৰি এটা ৰাজনীতি কৰি তেওঁলোকে এই গোটেই কাম কাজটো অগ্ৰসৰ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি যাব, সেই কথাটো আমি অনুভৱ কৰিছিলোঁ। আৰু সেইকাৰণে কৈছিলোঁ যে আগতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু শেহতীয়াকৈ এইগৰাকী অধ্যক্ষৰ মন্তব্যত জুলুঙাৰ মেকুৰী ওলাই পৰিলে। অসমৰ NRCয়ে যিবিলাক মানুহক অবৈধ নাগৰিক ৰূপে চিহ্নিত কৰিব, সেই অবৈধ নাগৰিক ৰূপে চিহ্নিত কৰা হিন্দু বাংলাদেশী মানুহবিলাকক হয়তো তেওঁলোকে ইয়াত ৰাখিবৰ কাৰণে তেওঁলোকে ৰিকমেণ্ডেশ্যন দিব, তেওঁলোকে অনুমোদন দিব। সেইটোকে আচলতে কালিৰ হিন্দুৰ যি সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰটোত অতি স্পষ্টভাৱে ওলাই পৰিছে। এইটো অসমীয়া জাতিৰ কাৰণে অত্যন্ত ভয়ংকৰ ঘটনা হ'ব। NRC কাৰ নাম উঠিব নুঠিব সেইটো জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিৰ চেয়াৰমেনৰ ক'বলৈ কোনো এখতিয়াৰ নাই। তেওঁ এই বিষয়ত কোনো তেওঁৰ কৰ্তৃত্ব নাই। তেওঁ হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ কেৱল জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি ৰাইজৰ মতামত লৈ তেওঁ প্ৰতিবেদন দিয়া। তেওঁ অথৰিটি নহয়, তেওঁ কোনো ক্ষেত্ৰত অথৰিটি নহয়। তেওঁ কেৱল গোটেই ভাৰতবৰ্ষ ঘূৰি বা অসম ঘূৰি ৰাইজৰ যিটো মতামত সেইটো দাখিল কৰাটোহে তেওঁৰ কাম। গতিকে তেওঁ কোৱাটো কথাত কোনো গুৰুত্ব নাই বুলি আমি ভাবিছোঁ। যে অসম চুক্তিখনক নস্যাৎ কৰি নতুনকৈ যদি কোনো লোকক নাগৰিকত্ব দিব লগা হয় ধৰ্মৰ ভিত্তিত, তাৰ বাবে অসমখনো যাতে তেওঁলোকে ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে, সেইবাবে তেখেতসকলে এনেকুৱা ধৰণৰ মন্তব্য দিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক বিভিন্ন কাৰণত উত্থাপন কৰিব পৰা নহ'বও পাৰে বুলি কয় অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে। দেশৰ অন্য প্ৰান্তত এই বিধেয়কক লৈ অসন্তুষ্টি নথকা বুলি ব্যক্ত কৰি অসমত জাতীয় সংকটৰ সংশয় সৃষ্টি হোৱাৰ প্ৰসংগও উত্থাপন কৰে অধ্যক্ষজনে। এই বিষয়টোৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যদি ৰাজেন্দ্ৰ আগৰৱালা ডাঙৰীয়াই এই কথাটো সঁচাকৈ বিবেচনা কৰে যে যিবিলাক মানুহ বিদেশী বুলি পৰিগণিত হ'ব, যিবিলাক মানুহ ষ্টেটলেছ বা ৰাষ্ট্ৰবিহীন নাগৰিক ৰূপে পৰিগণিত হ'ব, যিবিলাক মানুহে ভাৰতীয় NRCত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব, আৰু ইফালেদি বাংলাদেশতো তেওঁলোকৰ নাম নাথাকিব, তেওঁলোকক যদি কিবা এটা বন্দোবস্ত কৰি দিয়াৰ কথা JPCয়ে কৈছে, তেতিয়াহ'লে ডেফিনেটলি এইটোৱে অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব। আৰু এইটোৰ কাৰণে আমি অসমীয়া জাতি সঁচাকৈ পৰিচয় সংকটত ভুগিব লাগিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা ব্যক্তিসকলক কেনেকৈ নাগৰিকত্ব দিব পাৰে সেই সম্পৰ্কতো চিন্তা চৰ্চা কৰা হ'ব। অৰ্থাৎ তেখেতসকলে যে বিদেশীক অসমত সংস্থাপিত কৰিব খোজে, এইখন বিধেয়কৰ যোগেদি অবৈধ বিদেশীক অসমত বুজা দিব খোজা হৈছে, সেই কথাটো প্ৰকাশ হৈছে। আৰু আমি বাৰে বাৰে কৈ আহিছোঁ যে অসমৰ বিদেশী নাগৰিকৰ যিটো সমস্যা, তাৰ লগত ৰাজস্থান আৰু গুজৰাট সেইসমূহ অঞ্চল বা পাঞ্জাৱৰ বিদেশী নাগৰিকৰ সমস্যাৰ পটভূমি একে নহয়। এই ষড়যন্ত্ৰ কোনো কাৰণতে গ্ৰহণ নকৰোঁ। আৰু জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি, যুটীয়া সংসদীয় সমিতিৰ তেওঁলোকৰ নিৰপেক্ষ চৰিত্ৰত
অটুট ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছে। সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত লোৱা মানুহৰ মতামতৰ যে কোনো অৰ্থ নাই, তেওঁলোকৰ এটা হিডেন এজেণ্ডা তেওঁলোকে ফিট কৰি, হিডেন এজেণ্ডা তেওঁলোকে স্থিৰ কৰি যে এখন অসমলৈ আহিছে বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছে, সেই কথাটো প্ৰমাণিত হৈ গ'ল। এই NRCৰ ফলত যদি কোনো লোকৰ নাম বাদ পৰি যায়, সেইসকলক তেখেতসকলে নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি যাতে নাগৰিকত্ব দিব পৰা যায়, তাৰ বাবে অসমবাসীৰ ওপৰত এটা মানসিক চাপ দিবলৈ বিচাৰিব ধৰ্মৰ ভিত্তিত। এইটো আমি অসমবাসীয়ে কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। আনহাতে বিদেশীক দীৰ্ঘ সময়ৰ বাবে ভিছা প্ৰদান কৰাত অসন্তুষ্ট কৃষক মুক্তি সংগ্ৰাম সমিতি। এই 150 মানুহক যে লং টাৰ্ম ভিজা হিন্দু বাংলাদেশীক যে ভাৰতবৰ্ষত থাকিবৰ কাৰণে বা অসমত থাকিবৰ কাৰণে যে দীৰ্ঘম্যাদী ভিজা প্ৰদান কৰিছে, এইটোৱে প্ৰমাণ কৰিছে যে আমি অসমৰ পৰা আৰু হিন্দু বাংলাদেশীক খেদিব নোৱাৰোঁ। সেইকাৰণে মই বাৰম্বাৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিলেই নহ'ব, লগতে 7 ছেপ্টেম্বৰ তাৰিখৰ 2খন জাননী আৰু নিৰ্দেশাৱলী আমি নাকচ কৰিবৰ কাৰণে, সেইকেইখন বাতিল কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিব লাগিব, আৰু নহ'লে আমি কোনোপধ্যে বাচিব নোৱাৰিম। JPCৰ অধ্যক্ষই NRCত নাম নথকা লোকৰ কথাও ভাবিব লাগিব বোলা প্ৰসংগ অসমৰ বাবে নিশ্চিতভাৱে চিন্তনীয় বিষয়। মুঠৰ ওপৰত ৰাজ্যজুৰি হোৱা প্ৰতিবাদক নস্যাৎ কৰি বিদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে যে বিজেপিয়ে অহুপুৰুষ অৰ্থ কৰিছে, সেয়া JPCৰ অধ্যক্ষৰ মন্তব্যত স্পষ্ট। আৰু লগে লগে স্পষ্ট হ'ল JPCৰ নিৰপেক্ষতাৰ আচল স্বৰূপ। এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰধানমন্ত্ৰীৰ পুত্তলিকাত দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে সংগঠনটোৱে। অসমৰ জনগণক আমি আহ্বান জনাইছোঁ, এই আইনখনৰ বিৰুদ্ধে সকলো জাতি ধৰ্ম নিৰ্বিশেষে দল সংগঠন সকলো একত্ৰিত হৈ এই বিধেয়কৰ বিৰুদ্ধে আচৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।